बासुगाव सहराव असमिया प्रतिदिन आरो प्रतिदिन टाइमनि खौरांगिरि जयन्त देबनाथखौ आसाम पुलिसनि सानै जवानफोरा इनाय भाबै आक्रमण खालामनायनि हेंथायै जों क'क्राझार प्रेस क्लाबा दिनै फुंबिलि समाव मोनसे खुद्रिसारनाय हाबाफारि मावफुङो। बेनि उनावहाय जोङो दा जिल्ला बेंगिरि बर्नाली देखा मेडामनि गेजेरजों आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথৰ ওপৰত দুগৰাকী আৰক্ষী কনষ্টেবলে যেনেধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰি তেখেতক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে, সেয়া সঁচাকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কাৰণে খুবেই দুৰ্ভাগ্যজনক। আৰু এই সাংবাদিকগৰাকীয়ে যাতে ন্যায় পায় তাৰ কাৰণে আজি কোকৰাঝাৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ আমি কোকৰাঝাৰ প্ৰেছ ক্লাবে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশা কৰিম আৰু দাবী জনাইছোঁ যে যি দোষী আৰক্ষী বিষয়া কনষ্টেবল তেওঁলোকক বিহিত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰিব আৰু নিৰ্যাতিত যিগৰাকী সাংবাদিক তেখেতক ন্যায় প্ৰদান কৰিব। আমি ধন্যবাদ দিব লাগিব কোকৰাঝাৰ প্ৰেছ ক্লাব আৰু বড়োলেণ্ড জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত কোকৰাঝাৰত আজি আমাৰ যে প্ৰটেষ্ট হৈছিল তাৰপিছত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমি মেমৰেণ্ডাম দিয়া হৈছে। লগতে BTR চিফ প্ৰমোদ বড়োকো আমি মেমৰেণ্ডাম দিয়া হৈছে। এইটোৱে হ'ল আমি যোৱাকালি গৈছিল মোৰ এজন সাংবাদিক লগ লৈ মই বাসুগাঁও গৈছিলোঁ, যেতিয়া আমি চাই জয়ন্ত দেৱনাথ বেয়াকৈ তাক প্ৰহাৰ কৰা হৈছিল। ইয়াৰ কাৰণে আজি সমগ্ৰ অসমতে আজি প্ৰটেষ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ আৰু মই দাবী কৰিম অতি সোনকালে আগন্তুক ফিউচাৰত যে এনেকুৱা এটাক নহয়। আমাৰ সাংবাদিকসকলে বহুত কষ্ট কৰি বা আমি নিউজ কৰে বা পাব্লিকৰ কাৰণে আমি ৰিপ্ৰেজেণ্ট কৰে, কিন্তু আজি আমাৰ ৰিপৰ্টাৰসকলেও আজিকালি আমি ছেফটি আমি দেখিবলৈ পোৱা নাই বা এটাক কৰি এইটো কথা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে জয়ন্ত দেৱনাথ এতিয়া মানে লোৱাৰ আছামত চিকিৎসা লৈ আছে, তাৰ কণ্ডিশ্যনটো ভাল নহয়। ইয়াৰ কাৰণে চৰকাৰে এটা কম্পেনচেশ্যন বা যিমান চিকিৎসাৰ দায়িত্বটো লয় ইয়াৰ কাৰণে আমি চৰকাৰক আহ্বান জনোৱা হৈছে।